আছে গাটোৱে ধুব পল্লৱীকো ফোন কৰিব লাগিব পল্লৱীক এটা ফোনে কৰি লওঁ হেল্ল' পল্লৱী পৰীক্ষা আছে সোনকালে আমাৰ ঘৰলৈ আজিকালি কিয় তুমি থাকা দূৰণিতে ৰৈ আহা কাষৰলে বৈ যোৱা আজি তৰাৰ মাদকতাৰে লিখিম তোমাক লৈ উন্মাদৰে গীত তোমাক লৈ গাব খোজো মই নতুন অনুভৱী তোমাৰে শিহৰণ জোনাকী সন্ধিয়াৰ সেমেকাই মন উজাগৰি নিশা তোমাৰে আগমন জোনাকী আকাশত উমলে মন নন্দিতা ৰবা আৰু তুমি মোৰ ফোনটো কিয় কাটি দিছিলা মই ৰাস্তাৰে আহি থাকিলে কাৰো ফোন ৰিচিভ নকৰোঁ নন্দিতা তোমাৰ চাগে পৰীক্ষা আছে ন অহালে মই আগুৱাই থৈ আহোঁ নালাগে মোৰ লগত মোৰ বান্ধৱী আছে তুমি মোক ইমান পিছা কৰি কিয় আছনে মই তোমাৰ কি হওঁ আপোনাৰ নম্বৰটো মই এইকাৰণে লৈছোঁ কাৰণ কলেজৰ কিছুমান দৰকাৰী কথা সুধিব লগা থাকে আপোনাকতো মই কোৱা নাই যে মোক ফোন কৰিবা কাৰণ তুমি হ'লা এজন কলেজৰ কৰ্মচাৰী মই হ'লো এজনী ছাত্ৰী নহয় মানে মই তোমাক কথা নকওঁ আজি ইমান দিনে খুলি ক'বই পৰা নাছিলোঁ কোৱা কি কথা মই তোমাক বহুত ভাল পাওঁ আই লাভ ইউ নন্দিতা কি তুমি হ'লা এজন কলেজৰ সাধাৰণ কৰ্মচাৰী তোমাৰ আৰু মোৰ মাজত পাৰ্থক্য কি নন্দিতা তুমি মোক এনেকুৱাকৈ নক'বা কাৰণ মই তোমাক বহুত ভাল পাওঁ চৰিত্ৰহীন এবাৰ ক'লে নুবুজা নেকি ননচেন্স তই ৰিণ্টুক এনেকৈ ক'ব নালাগিছিল নেকি কাৰণ ল'ৰাৰ মন ধৰিব নোৱাৰি আৰু তাত বহুত মানুহ আছিল তাৰ লগৰটোও আছিল সি বহুত লাজ পালে চাগে শুন পল্লৱী মই তাক এনেকৈ ক'ব খোজা নাছিলোঁ মই কাৰণ বাধ্যত পৰি কৈছোঁ চিন্তা হৈ আছে কেনেকৈ পৰীক্ষা ভাল কৰি মা দেউতা আৰু মোৰ গাঁৱৰ মানুহখিনিৰ লগতে কলেজৰ ছাৰ বাইদেউ সকলৰ লগতে কলেজখনৰ সন্মান আনিব পাৰোঁ যিখিনি কথা কৈছা একদম ৰাইট কথা কৈছা আৰে ৰিণ্টু তোৰ ফোনটো কাটি দিলে আৰু তোৰ প্ৰেমৰ প্ৰস্তাৱটো মানি নললে আৰু তোক মানুহৰ মনত চন মানিলে তোৰো কিছুমান ভুল আছে তই হলি কলেজৰ দায়িত্ববোধ কৰ্মচাৰী আৰু ছোৱালীজনী হৈছে তোৰ ছাত্ৰী তই ছোৱালীজনীক প্ৰেমৰ প্ৰস্তাৱ দিব নালাগিছিল শুন ভাই তই মোৰ কথা কি জানিবি মই তাইক যিদিনাৰ পৰা কলেজত আহিছিলোঁ সিদিনাৰ পৰাই মই তাইক ভাল পাই পেলাইছিলোঁ আৰে ৰিণ্টু তই দেখোন সৰু ছোৱালীৰ নিচিনা কথাবিলাক কৈ আছা নহয় মই তোক কথাখিনি লগ হিচাপে কৈছিলোঁ আৰু শুন ভাই মই যিটো কাম কৰিম বুলি ক'ম সেই কামটো সম্পূৰ্ণ কৰিহে এৰিম আৰু যদি নহয় মই কিবা নহয় কিবা এটা প্ৰতিশোধ ল'ম কাৰণ তাই মোক ৰাইজৰ মাজত বহুত বেয়া অপমান কৰিছে তই কথাবিলাক দেখোন কেনেকৈ ক ৰিণ্টু তোৰ কথা শুনিলে হাঁহি উঠি যায় বল 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 ইয়াৰ পৰা যাওঁ মই অলপ টাইম ইয়াত থাকোঁ তই যা মই তোৰ লগত থাকিলে হয় মোৰ ঘৰত অলপ কাম আছে তই থাক আৰু ছোৱালীজনীক একো নকৰিবি মই যাওঁ হ'ব তই যা হেল্ল' দেউতা তুমি ক'ত আছ আমি ইয়াতে ৰখি আছো হেল্ল' মই গৈ আছো দেউতা তুমি আহি থাকা ঠিক আছে কোনে ফোন কৰিছিল বিমল মই মাজনী ফোন কৰিছিল মানে আজি পৰীক্ষা আছিল ন সেইকাৰণে পৰীক্ষা সেই গৰম পায় তই এতিয়া থাক মই গৈ থাকো দেউতা আহি পালা মাজনী পৰীক্ষা কেনে হ'ল ভালে হ'ল নন্দিতা তোমাৰ ভালেই হ'ল দেউতা কিবা খাব লাগিছিল ঘৰৰ পৰা আহোঁতে একো খোৱা নহ'ল হয় নেকি তোমালোকে ইয়াত থাকা মই দোকানৰ পৰা কিবা লৈ আহিছোঁ দাদা দিব ঠিক দিয়কচোন
মাজনী লোৱা নন্দিতা লোৱা। নন্দিতা অলপ সোনকালে উঠা, মোৰ সন্ধিয়া কাম আছে, সোনকালে যাব লাগিব। এটো আহিবা ৰচি এতিয়া বৰ্তমান 1:10 হ'ল, মই ঘৰৰ পৰাই আহোঁ। কি হৈছে তোমাৰ? হঠাৎ যে গাড়ীখন ৰখাই দিলা? আৰে তোমাক মই তেতিয়া ইমান ক'লো, তোমাৰ কি লাজ নাই নেকি? তুমি কি বংশৰ কলংক নেকি? ভাই তই তাক কিয় কাটিলি? শুন ভাই, তাই মোক কত মানুহৰ আগত চকৰ মাজত বহুত অপমান কৰিছে, আৰু মই মোৰ প্ৰাণতকৈ ভাল পোৱা বন্ধুৰ আগত মোক অপমান কৰিছে। সেইকাৰণে মই তাক সহ্য কৰিব নোৱাৰি, সেইকাৰণে প্ৰতিশোধ ললো। লুথুৰ আমাৰ আকে কলেজৰ নন্দিতা এই নৰস পেশটোৱে মাৰি পেলালে, আমি কি চাই থাকিম? বল। অকে বলা। We want justice, নন্দিতাক ন্যায় লাগে। সত্যকাৰী ৰিন্তু শৰ্মাক ফাঁচি দিয়ক। তাক ন্যায় লাগে। ন্যায় লাগে, ন্যায় লাগে, ৰিন্তু শৰ্মাক ফাঁচি দিয়ক। ফাঁচি দিয়ক, ফাঁচি দিয়ক। হাই গাইছ, তো আমি নন্দিতাৰ ভিডিঅ' বনালোঁ, সিমান এটা নাজানো, তো আমি বনাই দিলোঁ। গোটেই অসমত নন্দিতাৰে কথা চলি আছে, তো আমাৰ এই ভিডিঅ'টো কিবা ভুল হৈছে তেনেহ'লে আমাক ক্ষমা কৰি দিব। আৰু নন্দিতাৰ আমাৰ হত্যাকাৰীক নন্দিতাৰ হত্যাকাৰীক আমি ফাষ্টিক আদালতৰ পৰাই ন্যায় মই নন্দিতাই কৈছো। আই মই গুচি আহিলো তহঁতৰ কাষৰ পৰা অজান দেশলৈ। তই দুখ নকৰিবি আই। জীয়াই থকাৰ হেঁপাহ আছিল যদিও ঐশ্বৰ্যকৰ যন্ত্ৰণাবোৰত চটফটাই মৃত্যুৱে মোক হাত বাউলি দি মাতিছিল আই। আক্ৰমণকাৰীৰ পচন্দ প্ৰহাৰত মই নিমাত হৈ গৈছিলো আই। জীৱনৰ ৰঙীন সপোনবোৰ বুকুত বান্ধি মই গুচি আহিলো আই। হস্পিটালৰ বিচনাত বহুত কষ্টেৰে যুঁজিও হাৰি গলো মৃত্যুৰ সৈতে। তথাপিও সুস্থ হৈ তোৰ মুখনি চাবলৈ বৰ মন আছিল আই। মনৰ আশাবোৰ মনতেই থাকি গ'ল। নিষ্ঠুৰ নিয়তিৰ গ্ৰাসত মই গুচি আহিলো আই। নাজানো কি ভুল কৰিছিলো মই। নিমিষতে কাল আন্ধাৰে মোক আগুৰি ধৰিছিল চকুৰ সন্মুখত। তই কুশলে থাকিবি দে আই। মই গুচি আহিলো জোনবাৰীৰ দেশলৈ।